জুৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়া, সুৰজিত মাতা আৰু এছ আই লক্ষী বৰাসহ 11জন কনিষ্টবল আৰু 2জনকৈ সাংবাদিকৰ শৰীৰত ধৰা পৰিছে COVID-19 পজিটিভ। কিন্তু বৰ্তমানলৈকে প্ৰশাসনে জুৰিয়া আৰক্ষী থানাক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা নকৰাৰ বাবে চিন্তিত হৈ পৰিছে একাংশ সচেতন ৰাইজ। ৰেপিড টেষ্ট কৰি আছে কি কৰিব না ৰেপিড টেষ্টটো এবাৰ জুৰিয়া থানাত SCSP আণ্ডাৰত টেষ্ট কৰাই হ'ল তেতিয়া পজিটিভ লোৱা নাছিলে। তাৰপিছত দুদিন আগত মানে 2জন আমাৰ কৰ্মচাৰী পজিটিভ হৈছে কৈছে থানাত তেওঁলোকক হয়তো ইয়াত ৰখা নাই। এতিয়া আজি তাৰমানে ৰেপিড একশ্যন টেষ্টৰ তাৰমানে নতুন স্কিম এটা আৰম্ভ কৰিছে। তাৰ সেইটো স্কিমত 200কৈ প্ৰতি ব্লক PHCৰ আণ্ডাৰত 200কৈ মানুহ ডেইলি কৰাব লাগিব মানে ৰেপিড একশ্যন টেষ্ট। আৰু তাৰে প্ৰথম দিনটো আমাৰ চলি আছে আজি কাম। আজি এতিয়া গম পালোঁ আমি এটা ভিতৰৰ খবৰ মতে এতিয়া জুৰিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ 3জনৰ ইতিমধ্যে পজিটিভ ধৰা পৰিছে। এই সন্দৰ্ভত কি ক'ব? সিহঁতৰ হোম কোৱাৰেণ্টাইন দিব নে কোৱাৰেণ্টাইন চেণ্টাৰত নিব? এতিয়া আগতেতো আমি তাৰমানে চব লগে আমি 108 মাতি পেলাই আপোনাক দি দিছোঁ তাৰমানে ডেডিকেটেড ক'ভিড চেণ্টাৰত তাৰমানে ট্ৰিটমেণ্ট হৈছে। কিন্তু এই মুহূৰ্তত ছাৰে জনিয়ত ছাৰ ফোন কৰিছিলোঁ, তেখেতে ক'লে যে এই মুহূৰ্তত হেৰি নাই মানে আমাৰ ভেকেণ্ট চিট নাই। গতিকে মই বোলো ছাৰ কি কৰা যায় এতিয়া? তেখেতে ক'লে যে এইটোতো প্ৰট'কলতে আহিছে যে তাৰমানে হোম কোৱাৰেণ্টাইন ৰাখিব পাৰিব, কিন্তু কিছুমান নিয়ম মানি চলিব লাগিব। এটা হ'লে ষ্ট্ৰিক্টলি মানে মাস্ক পৰিধান কৰিব লাগিব, আইচলেশ্যন হ'ব লাগিব, ৰুমৰ ভিতৰত বেলেগ মানুহ থাকিব নোৱাৰিব, লেট্ৰিন বাথৰুম বেলেগ বেলেগ হ'ব লাগিব, মানুহজন ওলাই যাব নোৱাৰিব, 14 হোম কোৱাৰেণ্টাইন থাকিব লাগিব। এইটোতো গণসংগ্ৰামৰ আশংকা দিব, এইবিলাকতো ধৰক কিছুমানে মানিব কিছুমানে নামানে। হৈছে কি এই মুহূৰ্তত এইটোৱে কথা মোক জনাইছে, কৈছে যে যদি আমাৰ জেগা ওলাই যায় কালি আমি তেওঁলোকক ষ্টেপ বাই ষ্টেপ উঠাই লৈ যাম। কিন্তু আজিৰ মুহূৰ্তত পজিটিভ হোৱাৰ লগে লগে মানুহজন ইয়াত বস্তু ৰখা দিব নোৱাৰি। আৰু য'তে ত'তে আকৌ থানাখন কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছেনে? থানাখনত এই বিষয়ে মই নাজানো। থানাখন তাৰ কাৰণ এডমিনিষ্ট্ৰেশ্যনৰ কাম, এইটো মোৰ কাম নহয়। মেডিকেলৰ কাম নহয়, এইটো হ'ল এডমিনিষ্ট্ৰেশ্যনৰ কাম। তেওঁলোকে কোনোবা কণ্টেইনমেণ্ট জ'ন ডিক্লেয়াৰ কৰাটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰে প্ৰশাসনৰ। জুৰিয়াৰ পৰা ফজলুল হকৰ ৰিপৰ্ট, নিউজ টুডে অসম। নিউজ ডেস্ক ৰিপৰ্ট, NES 24/7 লাইভ।